নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আপোনালোকে জানিব লাইভ প্ৰেক্টিকেল কি ধৰণে হেকিং কৰিব পাৰিব। তাৰ আগত জনাই দিওঁ এইটো ভিডিঅ' অনলি এডুকেশ্যন পাৰপাছৰ কাৰণে বনোৱা হৈছে। এই ভিডিঅ'টোৰ পৰা আপুনি শিকি কোনো ধৰণৰ ইলিগেল এক্টিভিটি নকৰিব। আজি আমি জানিম MS-17-010 এটেক কি ধৰণে কৰিব পাৰিব আৰু MS-17-010 এটেক কৰাৰ কাৰণে আপুনি আপোনাৰ লেবটো কি ধৰণে সেটআপ কৰিব পাৰিব। তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি চাওঁ কি ধৰণে আপোনালোকে লেবটো সেটআপ কৰিব পাৰিব। লেব সেটআপ কৰাৰ কাৰণে আপোনালোকে ভাৰ্চুৱেল বক্সটো ইনষ্টল কৰি ল'ব আৰু ভাৰ্চুৱেল বক্সত সেই লেবটো সেটআপ কৰিব লাগিব। যদি আপোনালোকে নাজানে ভাৰ্চুৱেল বক্স কি ধৰণে ইনষ্টল কৰিব লাগে তেন্তে মই ইয়াৰ আগত ভিডিঅ' বনাই দিছোঁ। আপোনালোকে আই বটনত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব অথবা ডেছক্ৰিপশ্যনত সেই ভিডিঅ'ৰ লিংকটো দি দিম। তাৰ পৰা আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব কি ধৰণে আপোনালোকে ভাৰ্চুৱেল বক্স ইনষ্টল কৰিব পাৰিব। ভাৰ্চুৱেল বক্স ইনষ্টল কৰাৰ পিছত আপোনালোকে ইয়াত নিউত ক্লিক কৰি আপোনালোকে ইয়াত লিখি দিব উইণ্ড'জ আৰু জানি লওক যে এইটো এটেক আপোনালোকে উইণ্ড'জ ছিষ্টেমতহে কৰিব পাৰিব। উইণ্ড'জ 7, উইণ্ড'জ 8 আৰু উইণ্ড'জ 10 তিনিটা ছিষ্টেমত আপোনালোকে এই এটেকটো কৰিব পাৰিব। যেহেতু মই উইণ্ড'জ 7ত কৰিম সেইকাৰণে মই লিখি দিছোঁ উইণ্ড'জ 7। তাৰপিছত আপোনালোকে ইয়াত পাথটো চিলেক্ট কৰি দিব কোনটো পাথত আপোনালোকে ছেভ কৰিব বিচাৰিছে। চিলেক্ট কৰি আপোনালোকে ইয়াত উইণ্ড'জ চিলেক্ট কৰি দিব আৰু আপোনালোকে ইয়াত যদি আপোনালোকৰ ছিষ্টেমটো 64 বিটৰ হয় তেন্তে 64 বিটত ক্লিক কৰিব আৰু 32 বিট হ'লে 32 বিটত ক্লিক কৰি দিব। আৰু যদি উইণ্ড'জ 10 কৰিব বিচাৰিছে 10 আছে 8 আছে যোনটো ছিষ্টেম কৰিব বিচাৰিছে আপোনালোকে সেই ছিষ্টেমটোৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে মেমৰি চাইজ কমচে কম 2 GB মেমৰি চাইজ দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত ক্লিয়াৰত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত মেমৰি চাইজ কমচে কম 40 GB দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত ক্লিয়াৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ছেটিংছত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ নেটৱৰ্কত গৈ আপোনাৰ নেটৱৰ্ক ইয়াত আপোনাৰ বিছত ক্লিক কৰি অ'কে কৰি দিব। অ'কে কৰি আপোনালোকে ইয়াত ষ্টাৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ফাইল চুজ কৰিব দিব। আপোনালোকে এটা ফাইল ডাউনলোড কৰিব লাগিব। উইণ্ড'জ 7 ISO ফাইল ডাউনলোড কৰিব লাগিব। সেই ফাইলটো আপোনালোকে যদি নাজানে কেনেকৈ ডাউনলোড কৰিব লাগে তেনে ডেছক্ৰিপশ্যনত মোৰ লিংক থাকিব সেই ফাইলটো আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে সেই ফাইলটো য'ত ডাউনলোড কৰিছে সেই এডত ক্লিক কৰি সেই ডাউনলোড ফ'ল্ডাৰত যাবগৈ। ডাউনলোড ফ'ল্ডাৰত যাবগৈ ইয়াত সেই উইণ্ড'জ ফাইলটো ক্লিক কৰি অ'পেন কৰি ল'ব। অ'পেন কৰি ইয়াত চইচত ক্লিক কৰি ষ্টাৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত নেক্সটত ক্লিক কৰিব। তাৰপিছত ইনষ্টলত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াত এনেকুৱা অপশ্যন আহিব। আপোনাৰ ফাৰ্ষ্ট অপশ্যন যোনটো আহে সেইটোতে ক্লিক কৰি নেক্সট কৰি দিব। তাৰপিছত একচেপ্টত ক্লিক কৰি দিব। টিক মাৰ্ক দি আপোনাৰ নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ ইয়াত কাষ্টমাইজ ইনষ্টলত কৰিব। তাৰপিছত নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ টাইম লাগিব আপোনালোকৰ ইনষ্টলেশ্যন হ'বলৈ। সেই টাইমখিনি আপোনাৰ ৰখিব। মই ভিডিঅ'টো অলপ ফাষ্ট কৰি দিওঁ যিহেতু সময় লাগিব। ফাষ্ট কৰি আপোনালোকক পিছত কি ষ্টেপখিনি আপোনালোকক জনাই আছোঁ। ইনষ্টলেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ ইউজাৰ নেম দি দিব। যিহেতু মই ABCD দি দিছোঁ। দিয়াৰ পিছত আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ ইয়াত পাছৱৰ্ড দি দিব যিকোনো এটা। আপোনালোকে ইয়াত হিণ্ট এটা দি দিব যিকোনো। দি আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰিব। আকৌ নেক্সট। ইনষ্টলেশ্যন কমপ্লিট হোৱাৰ পাছত আপোনালোকে জানি লওক যে এই এটেকটো কৰিবৰ কাৰণে তিনিটা বস্তু জানিব লাগিব। প্ৰথম হ'ল এই এটেকটো কৰিবৰ কাৰণে দুটা ছিষ্টেম ছেম নেটৱৰ্কত থাকিব লাগিব।
দ্বিতীয়তে হ'ল উইণ্ড'জ 7 বা উইণ্ড'জ 8 বা উইণ্ড'জ 10 যিয়ে ইনষ্টল কৰিছে আপুনি তাৰ এণ্টিভাইৰাছ যদি অন হৈ আছে আপুনি এণ্টিভাইৰাছটো অফ কৰিব লাগিব। তৃতীয়তে হ'ল যোনটো উইণ্ড'জ আপোনালোকে ইনষ্টল কৰিছে যদি উইণ্ড'জ 7 উইণ্ড'জ 8 আৰু উইণ্ড'জ 10 ইনষ্টল কৰিছে আপোনালোকে সেই উইণ্ড'জ 7 বা 8ৰ আপোনাৰ ফায়াৰৱাল অফ কৰি ল'ব লাগিব। তাৰপিছত আপুনি এই এটেকটো পাৰফৰ্ম কৰিব পাৰিব। তেন্তে বলক চাওক কি ধৰণে আপুনি এই এটেকটো পাৰফৰ্ম কৰিব পাৰিব। এটেকটো পাৰফৰ্ম কৰাৰ আগত আপোনালোকে ফাৰ্ষ্ট অফ অল আপুনি ইয়াত টাইপ কৰি দিয়ক ফায়াৰৱাল। ফায়াৰৱাল ক্লিক কৰি আপুনি উইণ্ড'জ ফায়াৰৱালত ক্লিক কৰি দিয়ক। ক্লিক কৰি আপোনাৰ দেখা হ'ব টাৰ্ণ উইণ্ড'জ ফায়াৰৱাল অন আৰু অফ। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ এইটো অন হৈ থাকিব, আপুনি এইটো অফ কৰি দিব। অফ কৰি আপোনালোকে অ'কেত ক্লিক কৰি দিব। যিহেতু মই উইণ্ড'জ 7 ইনষ্টল কৰিছোঁ সেইকাৰণে ইয়াত এণ্টিভাইৰাছ নাই। আপোনালোকে যদি উইণ্ড'জ 10 ইনষ্টল কৰে তাত দেখা পাব আপোনাৰ এণ্টিভাইৰাছ ইনবিল্ট আহে আৰু সেই এণ্টিভাইৰাছটো আপোনালোকে অফ কৰি ল'ব লাগিব। সেই এণ্টিভাইৰাছ অফ কৰিবৰ কাৰণে আপোনালোকে যিহেতু মেইন ছিষ্টেমত দেখাই দি আছোঁ আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত ক্লিক কৰি আপোনাৰ এণ্টিভাইৰাছত ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ ইয়াত দেখা পাব মেনেজ ছেটিংছত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ ইয়াত যিমানবোৰ অন হৈ আছে সকলো টিক কৰি আপোনালোকে অফ কৰি দিব লাগিব। টিক কৰি আপোনালোকে অফ কৰি দিব লাগিব। সেইবোৰ অফ কৰি সকলোবোৰ অফ কৰাৰ পাছত আপোনালোকে সেই এটেকটো পাৰফৰ্ম কৰিব পাৰিব। যিহেতু মই ফায়াৰৱাল অফ কৰিলোঁ আৰু এণ্টিভাইৰাছ নাই, এতিয়া আমি চাওঁ কি ধৰণে আপোনালোকে এই এটেকটো পাৰফৰ্ম কৰিব পাৰিব। এই এটেকটো পাৰফৰ্ম কৰিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট অফ অল আপোনাৰ ছিষ্টেমৰ IP এড্ৰেছটো চাই লওক। IP এড্ৰেছ চাবৰ কাৰণে আপোনালোকে ষ্টাৰত ক্লিক কৰি CMD টাইপ কৰি দিয়ক। CMD টাইপ কৰি ইয়াত আপোনাৰ টাইপ কৰি দিয়ক IP config টাইপ কৰি এণ্টাৰ প্ৰেছ কৰক। ইয়াত দেখা পাব আপোনাৰ IP এড্ৰেছটো 192.168.100.11। এইটো আপোনাৰ ছিষ্টেমৰ IP এড্ৰেছ হয়। এই IP এড্ৰেছ আপোনালোকে মনত ৰাখিব। এই IP এড্ৰেছটো চোৱাৰ পাছত আপোনালোকে কালি লিনাক্সটো অ'পেন কৰি লওক। আৰু উইণ্ড'জ 7 ছিষ্টেমটো আপোনালোকে মিনিমাইজ কৰি ৰাখিব বা অন কৰি ৰাখিব, অফ নকৰিব। অফ কৰিলে এটেকটো পাৰফৰ্ম কৰিব নোৱাৰিব আপুনি। প্ৰথমে আপোনাৰ টাৰ্মিনেলটো অ'পেন কৰি লওক। টাৰ্মিনেলটো অ'পেন কৰি আপোনালোকে ইয়াত ৰুট ইউজাৰ হৈ যাওক। প্ৰথমতে sudo su টাইপ কৰি আপোনালোকে ৰুট ইউজাৰ হৈ যাওক। ফাৰ্ষ্ট কাম আপোনালোকৰ সেই ছিষ্টেমটো স্কেনিং কৰা। সেই ছিষ্টেমটোৰ কি পৰ্ট অ'পেন হৈ আছে, কি ভালনেৰেবল আছে নে নাই, সেই সকলোবোৰ চাবৰ কাৰণে আপুনি স্কেনিং কৰিব লাগিব। স্কেনিং কৰিবৰ কাৰণে ফাৰ্ষ্ট অফ অল আপুনি কমাণ্ড টাইপ কৰি দিয়ক nmap। ওপৰত মই এটা সম্পূৰ্ণ ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো যে আপোনালোকে চাব বিচাৰিছে আপুনি আই বটনত সেই ভিডিঅ'ৰ লিংকটো আই বটনত শ্ব' কৰি আছে, তাৰ পৰা আপুনি সেই ভিডিঅ'টো চাব পাৰিব। আৰু নহ'লে আপোনাৰ ডিছক্ৰিপশ্যনত সেই ভিডিঅ'ৰ লিংকটো দি দিম। ডিছক্ৰিপশ্যনত গৈ আপুনি সেই ভিডিঅ'টো চাব পাৰিব। আপোনালোকে nmap টাইপ কৰি ইয়াত দি দিব pn মানে ন' পিং স্ক্ৰীন। তাৰপিছত আপোনালোকে -fn স্ক্ৰিপ্ট vuln স্ক্ৰিপ্ট ইকুৱেল টু vuln টাইপ কৰি আপোনালোকে IP এড্ৰেছটো দি দিব। 100.11 আছিল। টাইপ কৰি এণ্টাৰ প্ৰেছ কৰিব। সেই ছিষ্টেমটো স্কেন কৰা ষ্টাৰ্ট কৰিব। স্ক্ৰিপ্ট ইকুৱেল vuln মানে হ'ল আপোনাৰ সেই ছিষ্টেমটোত ভালনেৰেবল আছে কি নাই আপোনাক শ্ব' কৰি দিব। যদি ভালনেৰেবল আছে ভালনেৰেবল বুলি কয়, কি ভালনেৰেবল আছে সেইটো শ্ব' কৰি দিব। আৰু যদি নাথাকে ন' ভালনেৰেবল বুলি কয় শ্ব' কৰি দিব। স্কেনিং হোৱাৰ পিছত আপোনালোকে দেখা পাব ভালনেৰেবল বুলি শ্ব' কৰি দিছে। আৰু কি ভালনেৰেবল আছে সেইটো আপোনাৰ ইয়াত শ্ব' কৰি দিছে MS17010। সেই ছিষ্টেমটোত MS17010 ভালনেৰেবল আছে। আপোনালোকে এতিয়া এই ভালনেৰেবলটো এক্সপ্লইট কৰিবৰ কাৰণে আপোনালোকে মেটাস্প্লইট অ'পেন কৰি ল'ব লাগিব। তাৰ কাৰণে আপুনি ইয়াত টাইপ কৰি দিয়ক MSF console টাইপ কৰি আপুনি এণ্টাৰ প্ৰেছ কৰি MSF কনচোলটো অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰি আপুনি ইয়াত টাইপ কৰি দিয়ক চাৰ্চ MS
-17.0.10 আপোনালোকে ইয়াত যিকোনো ধৰণৰ ভালনেৰেবল যদি থাকে আপোনালোকে যে বেলেগ কিবা আপোনালোকে স্ক্ৰিনিং কৰিছে কিবা ভালনেৰেবল পাইছে মানে সকলো ভালনেৰেবলত আপুনি সাৰ্চ কৰিব পাৰিব কিবা ভালনেৰেবল থাকিলে সাৰ্চ লিখি তাৰপিছত আপোনালোকে ইয়াত তাৰপিছত আপোনালোকে সেই ভালনেৰেবল নামটো লিখি দিব লিখি আপোনালোকে ইয়াত এণ্টাৰ প্ৰেছ কৰিব সেই ভালনেৰেবলত কি এক্সপ্লইট আছে আৰু কি অক্সিলাৰি আছে আপোনালোকে সকলোবোৰ ইয়াত শ্ব' কৰি দিব আৰু জানি লওক এক্সপ্লইট মানে কি হয় আৰু অক্সিলাৰি মানে কি হয় এক্সপ্লইট মানে আপোনাক সেই চিষ্টেমটো এক্সেছ কৰিব পাৰিব সকলোবোৰ বস্তু আপোনালোকে সেই চিষ্টেমটোত এক্সপ্লইট কৰিব পাৰিব আৰু অক্সিলাৰি মানে হ'ল স্কেনিং যিদৰে আমি এনএফডি স্কেনিং কৰিছোঁ ঠিক তেনেদৰে আপুনি MSFDও আপোনালোকে স্কেনিং কৰিব পাৰিব অক্সিলাৰি ইউজ কৰি আৰু এটা কথা জানি লওক ইয়াত বহুত ধৰণৰ এক্সপ্লইট আছে 3 ধৰণৰ এক্সপ্লইট আছে আৰু 3 ধৰণৰ এক্সপ্লইটত সকলোবোৰ বেলেগ চিষ্টেমত কাম কৰে যেহেতু Windows 7ত ইউজ কৰিব লাগিব আমি এইটো এক্সপ্লইট 0 নম্বৰ এক্সপ্লইটটো আৰু Windows 10ত ইউজ কৰিব বিচাৰিলে আপোনালোকে 04টো ইউজ কৰিব লাগিব আপোনালোকে যোনটো এক্সপ্লইট ইউজ কৰিব বিচাৰে তাৰ নাম্বাৰটো আপোনালোকে দি দিব লাগিব যেহেতু মই 0টো ইউজ কৰিব বিচাৰিছোঁ দি দিওঁ ইউজ 0 তাৰপিছত এণ্টাৰ প্ৰেছ কৰক এণ্টাৰ প্ৰেছ কৰি আপুনি ইয়াত টাইপ কৰি দিয়ক শ্ব' অপশ্যন টাইপ কৰি এণ্টাৰ প্ৰেছ কৰি ইয়াত দেখা পাব বহুত ধৰণৰ অপশ্যন আছে সকলোবোৰ আপোনালোকে ফিল আপ কৰিব নালাগে আপোনালোকে সেইকেইটাই ফিল আপ কৰিব লাগিব য'ত কাৰেণ্ট ষ্টেটাছ ব্লেংক হৈ আছে আৰু ৰিকুৱাৰ্ড য়েছ হৈ আছে যোনটোত কাৰেণ্ট ষ্টেটাছ ব্লেংক আৰু ৰিকুৱাৰ্ড য়েছ হৈ আছে সেইটো আপোনাৰ ফিল আপ কৰিব লাগিব যেহেতু ইয়াত আৰু ওচৰত ব্লেংক হৈ আছে আৰু ৰিকুৱাৰ্ড য়েছ হৈ আছে সেইটো আমি ফিল আপ কৰিব লাগিব ছেকেণ্ডটো আমি ফিল আপ কৰিব নালাগে থাৰ্ডটোতো ইয়াত চব ব্লেংক হৈ আছে কিন্তু ইয়াত ন' হৈ আছে সেইকাৰণে থাৰ্ডটো আমি ফিল আপ কৰিব নালাগে ইয়াত যিদিনৰ এই দুটাও ব্লেংক হৈ আছে কিন্তু ইয়াত ন' হৈ আছে সেইকাৰণে এইকেইটা ফিল আপ কৰিব নালাগে আৰু বাকীকেইটাতো দিয়াই হৈ আছে সেইকাৰণে আমি এটাই এড কৰিব লাগিব এড কৰিবৰ কাৰণে আপুনি ইয়াত টাইপ কৰি দিয়ক set rhost আৰু আপোনালোকৰ যোনটো চিষ্টেমত এটেক কৰি আছে সেই চিষ্টেমৰ IP এড্ৰেছ দিব লাগিব এইটো জানি লওক যে rhost মানে হ'ল যোনটো চিষ্টেমত আপোনালোকে এটেক কৰিব সেই এটেক চিষ্টেমৰ IP এড্ৰেছ আৰু r port মানে সেই এটেক চিষ্টেমৰ port নাম্বাৰটো আৰু lhost মানে হ'ল আপোনাৰ চিষ্টেমৰ IP এড্ৰেছ আৰু l port আপোনাৰ চিষ্টেমৰ port নম্বৰ যদি কেতিয়াবা এনেকুৱা হ'ব পাৰে এই IP এড্ৰেছটো বেলেগ হৈ আছে আৰু আপোনাৰ চিষ্টেমৰ IP এড্ৰেছ বেলেগ হৈ আছে তেতিয়া আপোনালোকে l portটো আপোনালোকে সেট কৰিব লাগিব আপোনাৰ চিষ্টেমৰ IP সৈতে l portটো সেট কৰিব লাগিব যেহেতু মোৰ চিষ্টেমৰ সৈতে সেম হৈ আছে তো মই l port সেট নকৰোঁ অনলি rhost টো সেট কৰি আছোঁ rhost সেট কৰিবৰ কাৰণে আপোনালোকে set rhost টাইপ কৰি আপোনাৰ IP এড্ৰেছটো দিয়ক 192.168. কি আছিল IP এড্ৰেছটো এবাৰ চাই লওঁ .100.11 টাইপ কৰি এণ্টাৰ প্ৰেছ কৰক তাৰপিছত শ্ব' অপশ্যন কৰি চাই লওক ছেট হৈছে নে নাই দেখা পাব ইয়াত ছেট হৈ গ'ল ছেট হোৱাৰ পিছত আপুনি ইয়াত টাইপ কৰি দিয়ক এক্সপ্লইট টাইপ কৰি এণ্টাৰ প্ৰেছ কৰক এতিয়া আপোনালোকে দেখাব মেটাবেটা সেশন পাই গ'ল মেটাবেটা সেশন পালে মানে আপোনালোকে সেই চিষ্টেমটো আপোনালোকে হেক কৰি ল'লে সেই চিষ্টেমৰ আপুনি সকলোবোৰ এক্সেছ কৰিব পাৰিব এতিয়া আপোনালোকে ইয়াত সেই চিষ্টেমটোত আপোনালোকে কি ৰান হৈ আছে ls টাইপ কৰক আপোনালোকে দেখা পাব কি ৰান হৈ আছে সেই চিষ্টেমটোত সকলোবোৰ দেখা পাব সেই চিষ্টেমত কি আছে কি নাই আপোনালোকে cd // টাইপ কৰি আপোনালোকে ls টাইপ কৰক সেই চিষ্টেমত কি আছে সকলো চাব পাৰিব আৰু এটা ফল্ডাৰ বেক কৰোঁ cd // ls টাইপ কৰক আপুনি ইয়াত দেখাব কি ফল্ডাৰ আছে আপুনি ইউজাৰ উইণ্ডোজ ৰিকভাৰী আপুনি যোনটোত যাব বিচাৰিছে সেইটোতে যাব পাৰিব আপোনালোকে cd টাইপ কৰি cd মই ইউজাৰত যাব বিচাৰিছোঁ ইউজাৰত টাইপ কৰি দিয়ক ls মই ইউজাৰত আহি গ'লোঁ ইউজাৰত কি ফাইল আছে সকলোবোৰ দেখা পাই গ'ল আপোনালোকে ইয়াত হেল্প টাইপ কৰি আপোনালোকে চাব পাৰিব সেই চিষ্টেমটোত আপোনালোকে কি কৰিব পাৰিব সেই চিষ্টেমটোত আপোনালোকে কি কৰিব পাৰিব সকলোবোৰ ইয়াত দেখা পাব আপোনালোকে দেখা পাব কুৱেশ্যন মাৰ্ক দিলে আপোনালোকে হেল্প মেনু অপেন হৈ যাব আপোনালোকে এই যিমানবোৰ লিখা হৈ আছে সেইবোৰ আপোনালোকে এটা এটাকৈ ট্ৰাই কৰি আপোনালোকে প্ৰেক্টিছ কৰিব তেতিয়া আপোনালোকে ভালদৰে শিকিব পাৰিব আপোনালোকে ইয়াত দেখা পাব mkdir দি আপুনি ফল্ডাৰ বনাব পাৰিব মুভ pw দি আপুনি প্ৰিণ্ট কৰিব পাৰিব
আপোনালোকে ইম্পৰ্টেণ্ট বস্তু আৰু দেখা পাব আপোনালোকে ৰেকৰ্ড মাইক সেই চিষ্টেমটো ৰেকৰ্ডিং কৰিব পাৰিব মাইক অন কৰি আপোনালোকে যিকোনো বস্তু প্লে কৰি দিব পাৰিব প্লে দি হেজ ডাউন কৰি আপুনি পাছপোৰ্ট চাব পাৰিব সেই চিষ্টেমটোৰ ইয়াত যিমানবোৰ অপশ্যন আছে সকলোবোৰ আপোনালোকে এটা এটাকৈ ট্ৰাই কৰি আপোনালোকে প্ৰেক্টিছ কৰক যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকে শিকিব পাৰিব কিমানগাল অপশ্যন আছে দেখিছেনে সকলোবোৰ অপশ্যন আপোনালোকে এটা এটাকৈ ট্ৰাই কৰি প্ৰেক্টিছ কৰক প্ৰেক্টিছ কৰিলে আপোনালোকে শিকিব পাৰিব ভালদৰে আৰু এটা কথা জানি লওক আপোনালোকে যদি আপোনালোকে এই এটেকটো নিজৰ চিষ্টেমত ভাৰ্চুৱেল মেচিন ইনষ্টল কৰি ছেটআপ কৰি আপোনালোকে এটেকটো প্ৰেক্টিছ কৰিব বিচৰা নাই তেন্তে আপুনি আৰু এটা চ'ৰ্চ আছে অনলাইন চ'ৰ্চ সেই তাত গৈ আপোনালোকে এই এটেকটো প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে সেই চ'ৰ্চটো যাবৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক অ'পেন কৰি আপোনালোকে ইয়াত টাইপ কৰি দিয়ক ট্ৰাই হেক মি যদি আপোনালোকে নাজানে ট্ৰাই হেক মি কি হয় ট্ৰাই হেক মি এটা CTF হয় আপোনালোকে ইয়াত ভালনেৰেবল লেব থাকে আৰু আপোনালোকে ইয়াত প্ৰেক্টিছ কৰিব পাৰে সেই লেববোৰত ইয়াত বহুত ধৰণৰ ভালনেৰেবল লেব আছে সেই লেববোৰ আপোনালোকে অ'পেন কৰি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে লাৰ্ণত ক্লিক কৰি চাৰ্চত ক্লিক কৰিব ক্লিক কৰি উইণ্ড'জত ক্লিক কৰিব ইয়াত দেখা পাব ব্লু এই চিষ্টেমটো আপোনালোকে VPN দি কানেক্ট কৰি ষ্টাৰ্ট মেচিন কৰি আপোনালোকে সেই যোনটো এটেক এতিয়া আপোনালোকে দেখা পালে সেই এটেকটো আপোনালোকে এই মেচিনটো কানেক্ট কৰি মেচিনটোত সেই এটেকটো প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে আৰু যদিহে আপোনালোকে বিচাৰিছে কি ট্ৰাই হেক মিৰ ওপৰত মই ভিডিঅ' বনাওঁ তেন্তে আপোনালোকে কমেণ্টত জনাব মই নিশ্চয় চেষ্টা কৰিম ট্ৰাই হেক মিৰ ওপৰত ভিডিঅ' বনাবলৈ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব বিচাৰিছে আৰু এজন এথিকেল হেকাৰ হ'ব বিচাৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি লওক তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাত গুচি যাবগৈ ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে